হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ মাজত বহুত হেল্প বিচাৰি আপোনালোকৰ মাজত এটা ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো আগবঢ়োৱাৰ মোৰ কাৰণ এইটোৱে, প্ৰেগনেঞ্চিৰ যি প্ৰথম 3 মাহ থাকে, সেই 3 মাহত যোনসকলে মাক বনিছে বা অলৰেডি ল'ৰা ছোৱালী আছে, সিহঁতে হয়তো মোৰ প্ৰব্লেমটো বুজি পাব আৰু মোক অলপ হ'লেও হেল্প কৰিব বুলি আশা ৰাখিলোঁ। কাৰণ মোৰ 3 মাহ প্ৰেগনেঞ্চি চলি আছে আৰু 3 মাহ প্ৰেগনেঞ্চি কিমান কষ্টকৰ প্ৰত্যেকজন প্ৰেগনেণ্ট হোৱা আৰু অলৰেডি ল'ৰা ছোৱালী হোৱা মাকে হয়তো গম পায়। বাট মোৰ বহুত বেছি প্ৰব্লেম হৈ আছে। প্লিজ গাইজ, মোক অলপ আপোনালোকৰ এডভাইচ দিয়ক। কাৰণ প্ৰথম ষ্টাৰ্টিঙৰ পৰা এতিয়া 3 মাহ পাৰ হ'ব। মই আশা কৰি আছিলোঁ যে 3 মাহলৈকে চাগে প্ৰব্লেমখিনি নাইকিয়া হৈ যাব, বাট নাইকিয়া হোৱা নাই। প্ৰব্লেমটো হ'ল যে মই একো খাব নোৱাৰোঁ। যিখিনি নেকি প্ৰেগনেঞ্চিৰ চিমটম আৰু কমন আৰু সেইখিনিয়ে, বাট সেইখিনিয়ে এতিয়া মোৰ বহুত এক্সেচিভ হৈ গৈছে, বহুত বেছি পৰিমাণে হৈ গৈছে। আৰু মই এগৰাকী হেল্থ প্ৰফেশ্যনেল, বাই প্ৰফেশ্যন মই এগৰাকী কমিউনিটি হেল্থ অফিচাৰ। বাট হেল্থৰ লগত মই জড়িত থকাৰ উপৰিও মই নিজকে মই ভাল কৰিব পৰা নাই। নিজৰ যিমান নলেজ জনা আছে বা কাৰোবাৰ পৰা জানিও মই ভাল হোৱা নাই। প্ৰব্লেমটো হ'ল কি, মই একো খাব নোৱাৰোঁ। আগবেলা টাইমটো মোৰ ভাল থাকে, বাট পিছবেলাৰ পৰা পেটটো ফুলি আহে, যাৰ কাৰণে মই একো খাব নোৱাৰোঁ। খালেই খাবলৈ মন নাযায়। ইয়ালৈকে একদম ফুল যেন অনুভৱ হয় আৰু পেটটো এনি টাইম ফুলি থকাৰ নিচিনা হয়, যিটো নেকি একদম কেতিয়াবা মৰি যাবলৈ মন যায়। ভাষাৰে বুজাব নোৱাৰোঁ এনেকুৱা কেলেই হয়। বাট বমি হৈ গ'লে অলপ আৰাম লাগে, বাট বমি ইমান নহয়। সপ্তাহত এদিন, 5 দিনত এদিন কেতিয়াবা বমি হয় আৰু কেতিয়াবা নহয়ও। বাট এই পেট ফুলাৰ প্ৰব্লেমটো মোৰ একদম ষ্টাৰ্টিঙৰ পৰাই ভাবিছিলোঁ লাহে লাহে কমিব, নাই নকমে। আৰু এতিয়া যেতিয়া 3 মাহ যোৱা সপ্তাহত পাৰ হৈছে আৰু 12 উইকছ, চ' এতিয়া আইৰণ টেবলেট আৰু কেলছিয়াম, বাট কেলছিয়ামে প্ৰব্লেমটো কৰা নাই বুলি মই ভাবোঁ, বাট আইৰণে বহুতৰ কৰে। কিন্তু আইৰণ এতিয়াহে ষ্টাৰ্টিং কৰিছোঁ, বা আইৰণ খোৱাৰ আগতে মোৰ পেটটো এনি টাইম ফুলি থাকে। এতিয়াও ফুলি আছে ধৰক। মোৰ ইমানে ডিছকমফৰ্ট লাগে, অৰেঞ্জ হওক, টেঙা হওক, যি খাওক, গেছৰ টেবলেট হওক, বাট কোনোৱে মোক ভাল দিয়া নাই। প্লিজ আপোনালোকৰ যদি কাৰোবাৰ এনেকৈ এক্সপিৰিয়েঞ্চ আছে, প্লিজ মোক অলপ হেল্প কৰক। আৰু প্ৰেগনেণ্ট হোৱা প্ৰত্যেক মানুহেই এইটো ফিল কৰিব পাৰিব, বা মাক হোৱা। প্লিজ যদি কিবা উপায় আছে প্লিজ মোক দিয়ক, মই যাতে অলপ হ'লেও আৰাম পাওঁ। মই এতিয়া ভয় লগা হৈ গৈছে যে আৰু 6 মাহ দিন মই কেনেকৈ কটাম, কেনেকৈ পাৰ কৰিম। প্লিজ অলপ হেল্প কৰক, কিবা এডভাইচ দিয়ক, যাতে কিবা এটা খালে মই ভাল পাম। কিবা ঘৰুৱা কিবা প্ৰকাৰ আছে নেকি মেডিচিনৰ বাহিৰেও, বা কিবা আছে নেকি যাতে অকণমান মই আৰাম পাওঁ পেটটোৰ পৰা। কাৰণ এই পেটটোৰ পৰা মই একো খাব নোৱাৰোঁ। পেট এনি টাইম ফুলি থাকে, অলপ হ'লেও নকমে। পিছবেলা 12টাৰ পৰা ষ্টাৰ্ট হৈ যাব, ৰাতি 12টা যেতিয়ালৈকে সাৰ পাই থাকোঁ। আৰু ইমান ডিছকমফৰ্ট লাগে নহয়, মই বুজাব নোৱাৰা হৈ গৈছোঁ। আৰু মই ইমান উইক ফিল কৰোঁ নহয়, কাৰণ মই খাব নোৱাৰোঁ। কিবা খাবলৈ মন নোযোৱাটো বাৰু কমন, কিন্তু খাব নোৱাৰোঁ। এনি টাইম ইয়ালৈকে ডিঙি ইয়ালৈকে ফুল হৈ থাকে, খাব নোৱাৰোঁ। আৰু যাৰ কাৰণে মই বহুত দুৰ্বল হৈ গৈছোঁ। ইফালে চাওক, ঘৰ সংসাৰৰ কাম থাকেই এগৰাকী মহিলাৰ, ধৰক বিয়া পতা। আৰু মই এইবাৰ ফাৰ্ষ্ট টাইম নহয়, মই ছেকেণ্ড টাইমৰ কাৰণে প্ৰেগনেণ্ট হৈছোঁ। মোৰ এগৰাকী 5 বছৰীয়া ছোৱালী আছে, বা তাইৰ টাইমত এনেকুৱা প্ৰব্লেম মোৰ নাছিলে। বাট এতিয়া ছেকেণ্ড বাৰৰ কাৰণে মোৰ এনেকুৱা প্ৰব্লেম, মই আপোনালোকক ক'বলৈ বাধ্য হৈ গৈছোঁ। প্লিজ কিবা এটা উপায় দিয়ক, কিবা এটা ছাজেশ্যন দিয়ক, কিবা এটা এডভাইচ দিয়ক, যাতে মই অকণমান হ'লেও পেটটোৰ পৰা আৰাম পাওঁ আৰু কিবা এটা খাবলৈ পাওঁ। আৰু মোৰ প্ৰেগনেঞ্চিটো 6 মাহ কেৰি কৰিব পাৰোঁ, যাৰ কাৰণে মোৰ গাত বহুতখিনি এনাৰ্জিৰ প্ৰয়োজন। বাট সেইখিনি মই পোৱা নাই, যিহেতু মই খাব পৰা নাই। চব ফালে অসহায় হৈ গৈছোঁ। প্লিজ আপোনালোকৰ ওচৰত আহিছোঁ, কিবা এটা মোক উপায় দিয়ক, যাতে মই এইটো প্ৰব্লেমৰ পৰা উঠিব পাৰোঁ। আৰু যদি আপোনালোকৰ কাৰোবাৰ এডভাইচে মোক ভাল কৰিব পাৰে, মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম আপোনালোকৰ ওপৰত। প্লিজ হাত জোৰ কৰিছোঁ।